নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ অন্য এটা ভিডিঅ'লৈ বন্ধুসকল অন্য দিনাৰ দৰে মই আজিও এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ সৈতে আলোচনা কৰিম অৰুণোদয় আঁচনিখনক লৈ পেলাই অৰুণোদয় আঁচনি নতুন তালিকা প্ৰকাশ পাইছে বুলি মই আগৰ ভিডিঅ'ত আপোনালোকক জনাই দিছিলোঁ আৰু সেই ভিডিঅ'টো আপলোড কৰাৰ লগে লগে বহুতো হিতাধিকাৰীয়ে সুধি আছে যে তেওঁলোকে অৰুণোদয় আঁচনিৰ নতুন তালিকাখন কেনেধৰণে চেক কৰিব তেওঁলোকৰ নাম আছেনে নাই লগতে সেই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক আৰু এটা কথা জনাই দিছিলোঁ যে যিসকলৰ নাম বৰ্তমান নতুন তালিকাত আহিছে সেইসকলৰ ঘৰলৈ জীৱিকা সখী আশা বাইদেউ কৰ্মী বা অংগনবাড়ী কৰ্মী এনেকুৱা ধৰণৰ ব্যক্তিসকল যাব গৈ পেলাই তেওঁলোকৰ পৰা চহী লৈ আহিব বুলি মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাই দিছিলোঁ আৰু বহুতো হিতাধিকাৰীয়ে বৰ্তমান এই প্ৰচেছটোৰ বিষয়ে জনা নাই যে সেই মানুহসকল কিহৰ যাব কিহৰ কাৰণে চহী আনিব তো বহুতে সুধি আছে লগতে যিখন নতুন তালিকা প্ৰকাশ কৰিছে সেই নতুন তালিকাখনত তো হিতাধিকাৰীসকলৰ নাম আছেনে নাই কেনেধৰণে চেক কৰিব অনলাইনত সেই নতুন তালিকা পাবনে অফলাইনত পাব বহুতো হিতাধিকাৰীয়ে জানিব বিচাৰি আছে লগতে যিসকলে নতুনকৈ আবেদন প্ৰক্ৰিয়া কৰিছিলে সেই হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ পইচা কেতিয়া পাব সেই বিষয়েও বহুতো হিতাধিকাৰীয়ে মানে মোক সুধি আছে যে নতুন হিতাধিকাৰীসকলে পইচা কেতিয়া লাভ কৰিব আৰু এটা কথা হিতাধিকাৰীসকলে বৰ্তমান সুধি আছে যে বৰ্তমান যিখন নতুন তালিকা প্ৰকাশ পাইছে সেই তালিকাখনৰ পিছত আৰু ছেকেণ্ড তালিকা প্ৰকাশ পাবনে নাই বহুতো হিতাধিকাৰীয়ে জানিব বিচাৰি আছে এতিয়া এই গোটেই কথাখিনি আপোনালোকে আজি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যে নতুন তালিকাত আপোনাৰ নাম আছেনে আপুনি কেনেধৰণে চেক কৰিব পাৰিব বা এই কৰ্মীসকল আপোনালোকৰ ঘৰলৈ কিয় যাব কিহৰ কাৰণে আপোনালোকৰ পৰা চহী আনিব কেতিয়া অৰুণোদয় আঁচনি পইচা সোমাব সকলোখিনি কথা আপোনালোকে আজি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব জানিবলৈ হ'লে ভিডিঅ'টো অকণ স্কিপ নকৰি কণ্টিনিউ শেষলৈকে চাই থাকিব আৰু লগতে বন্ধুসকল আপুনি যদি পোনপ্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটো ভিজিট কৰিছে আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়া যাওক গৈ পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰক এতিয়া আহক আৰু বেছি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল অৰুণোদয় আঁচনিৰ নতুন তালিকা সংক্ৰান্তত মই আজিৰ পৰা 2-3 দিনৰ আগতে এটা ভিডিঅ' আমাৰ এই চেনেলত আপলোড কৰিছিলোঁ আপুনি হয়তো নিশ্চয় সেই ভিডিঅ'টো চাইছে যদি এতিয়ালৈকে চোৱা নাই আমাৰ এই চেনেলত যাওক গৈ পেলাই আপুনি ভিডিঅ'টো চাই লওকগৈ এতিয়া বন্ধুসকল অৰুণোদয় আঁচনিত যিসকলে নতুনকৈ আবেদন প্ৰক্ৰিয়া কৰিছিলে সেই হিতাধিকাৰীসকলৰ জ্ঞাতাৰ্থে মই জনাই দিওঁ যে বৰ্তমান আমাৰ অসম চৰকাৰে এখন অৰুণোদয় আঁচনিৰ নতুন তালিকা প্ৰকাশ কৰিছে আৰু সেই তালিকাখনত যাৰ নাম থাকিব সেইসকলেহে অনাগত দিনত অৰুণোদয় আঁচনিৰ পইচাসমূহ লাভ কৰিব আৰু আপোনাৰ নাম এই নতুন তালিকাত আছেনে নাই কেনেধৰণে চেক কৰিব মই গোটেই ডিটেইলছটো আপোনালোকক জনাই আছোঁ এতিয়া বন্ধুসকল আপুনি যদি ইতিমধ্যে নতুন তালিকাত আপোনাৰ নাম আছে নাই চেক কৰিছে তেনেহ'লে ভিডিঅ'ৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাই দিব নাপাহৰিব যে আপোনাৰ নাম নতুন তালিকাত আহিছেনে নাই এতিয়া চাওক বন্ধুসকল যিখন নতুন তালিকা আমাৰ অসম চৰকাৰে প্ৰকাশ কৰিছে সেই তালিকাখনৰ পৰাও কিছুমান হিতাধিকাৰীৰ নাম কাটি দিব এতিয়া চাওক আমাৰ অসম চৰকাৰে যিখন নতুন তালিকা প্ৰকাশ কৰিছে সেই তালিকাত যিসকলৰ নাম আছে সেই ব্যক্তিসকলৰ ঘৰলৈ জীৱিকা সখী আশা বাইদেউ আৰু অংগনবাড়ী কৰ্মীসকলৰ কৰ্মীসকল যাব গৈ পেলাই সেই তালিকাখনত যাৰ নাম আছে সেই হিতাধিকাৰীগৰাকীক এখন স্বশপতনামা পঢ়ি শুনাব জীৱিকা সখী আশা বাইদেউ আৰু অংগনবাড়ী কৰ্মীসকলে এখন স্বশপতনামা পঢ়ি শুনাব আৰু সেই স্বশপতনামাখন পঢ়ি শুনোৱাৰ পিছত যদি হিতাধিকাৰীগৰাকীৰ একো দ্বিমত নাথাকে তেনেহ'লে সেই হিতাধিকাৰীগৰাকীয়ে চহী কৰিব লাগিব আৰু চহী কৰাৰ পিছত সেই অংগনবাড়ী কৰ্মী বা জীৱিকা সখী বা আশা বাইদেউসকলে সেই গোটেই ডাটাখিনি DLMC বুলি এখন কমিটি আছে ডিষ্ট্ৰিক্ট লেভেল মনিটৰ কমিটি বুলি সেই কমিটিখনলৈ গোটেই ডাটাখিনি পঠিয়াই দিব আৰু সেই কমিটিখনে আপোনাৰ গোটেই ডাটাখিনি চাই চিতি যদি আপুনি পাবলগীয়া এজন যোগ্য হিতাধিকাৰী হয় তেনেহ'লে আপোনাৰ নাম অৰুণোদয় আঁচনিৰ তালিকাত থাকিব আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাসমূহ অনাগত দিনত লাভ কৰি গৈ থাকিব এতিয়া বন্ধুসকল আপোনালোকৰ ঘৰত জীৱিকা সখী আশা বাইদেউ অংগনবাড়ী কৰ্মী এনেকুৱা ধৰণৰ ব্যক্তিসকল আহি পেলাই আপোনাক স্বশপতনামা পঢ়ি শুনাই বা আপোনাৰ পৰা চহী লৈ গৈছে নে নাই এই ভিডিঅ'ৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব যদি আপোনালোকৰ ঘৰলৈ এনেকুৱা ব্যক্তিসমূহ আহিছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব যদি নাই অহা তেতিয়াও এটা কমেণ্ট কৰি জনাই দিব কিন্তু নাপাহৰিব এতিয়া চাওক বহুতো হিতাধিকাৰীয়ে সুধি আছে যে নতুন তালিকাখন তেওঁলোকে কেনেধৰণে চেক কৰিব বা নতুন তালিকাত তেওঁলোকৰ নাম আছে নাই কেনেকৈ চেক কৰিব বহুতে সুধি আছে এতিয়া নতুন তালিকাত আপোনাৰ নাম আছেনে আপুনি চেক কৰিব যদি বিচাৰে তেনেহ'লে বন্ধুসকল আপোনালোকে গাঁও পঞ্চায়ত ব্লক আৰু DC অফিচৰ থ্ৰুৰেদি আপুনি চেক কৰিব পাৰিব এতিয়া বহুতে সুধি আছে যে অনলাইনত চেক কৰিব নোৱাৰি নেকি অনলাইনত আপোনালোকে চেক কৰিব নোৱাৰিব অনলাইনত যিখন তালিকা আছে সেইখন আগৰ এখন পুৰণা তালিকাই আছে আপোনালোকে যদি অৰুণোদয় আঁচনি ৱেবছাইটত যায় গৈ পেলাই ভিউ ষ্টেটাছ অপশ্যনত গৈ আপোনাৰ জিলাৰ নামটো আপুনি চাৰ্চ কৰি তাত চিলেক্ট কৰি পেলাই আপুনি যদি তালিকা চেক কৰে তেনেহ'লে আপোনালোকে এখন পুৰণা তালিকাই তাত দেখা পাব এতিয়ালৈকে নতুন তালিকা তাত আমাৰ অসম চৰকাৰে এক্টিভ কৰি দিয়া নাই
আৰু যিখন তালিকা বৰ্তমান প্ৰকাশ পাইছে সেই তালিকাখন গাঁও পঞ্চায়ত ব্লক আৰু DC অফিচতহে তালিকাখন প্ৰকাশ পাইছে। আপোনালোকে গাঁও পঞ্চায়তত গৈ পেলাই তালিকাখন চেক কৰিব পাৰিব। তো আপোনালোকে গাঁও পঞ্চায়তত যাব, গৈ পেলাই তালিকাখন চেক কৰিব যে আপোনাৰ নাম তাত আছেনে নাই। আপোনালোকে ভিডিঅ'ৰ স্ক্ৰীনত বৰ্তমান যেনেকুৱা ধৰণৰ তালিকা দেখি আছে, এনেকুৱা ছেম তালিকাই আমাৰ অসমৰ সকলো গাঁও পঞ্চায়তলৈ অসম চৰকাৰে পঠাই দিছে। তো গাঁও পঞ্চায়ত ব্লক DC অফিচত ইতিমধ্যে এনেকুৱা ধৰণৰ নতুন নতুন তালিকা আহি গৈছে। তো আপোনালোকে গাঁও পঞ্চায়তত যাব, গৈ পেলাই গাঁও পঞ্চায়তত আপোনালোকে অৰুণোদয় নতুন তালিকাত আপোনাৰ নাম আছেনে আপুনি চেক কৰি চাব। যদি আপোনাৰ নাম নতুন তালিকাত আছে তেনেহ'লে আপোনালোকে চিন্তা কৰি থাকিব নালাগে। আপোনালোকৰ ঘৰলৈ জীৱিকা সখী, আশা বাইদেউ, অংগনবাড়ী কৰ্মী ব্যক্তিসকল গৈ আপোনাক শপতনামা পঢ়ি শুনাই আপোনাৰ পৰা চহী লৈ আহিব। যদি বন্ধুসকল আপোনাৰ নাম এই নতুন তালিকাত নাই, তেনেহ'লে আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা পোৱাৰ পৰা বঞ্চিত থাকিল। তো আপোনালোকে নেক্সট আকৌ অৰুণোদয় আঁচনিৰ আবেদন প্ৰক্ৰিয়া কৰিব লাগিব। যেতিয়া আবেদন প্ৰক্ৰিয়া হ'ব তেতিয়া আপোনালোকে আকৌ আবেদন প্ৰক্ৰিয়া কৰিব লাগিব। আৰু এটা ইম্পৰ্টেণ্ট কথা চাওক, যদি আপোনাৰ নাম নতুন তালিকাখনত আছে আৰু আপোনাৰ ঘৰলৈ যদি জীৱিকা সখী, আশা বাইদেউ কৰ্মী বা অংগনবাড়ী কৰ্মীসকলৰ যদি কোনো মানুহ যোৱা নাই, তেনেহ'লে বন্ধুসকল আপোনাৰ এৰিয়াটোৰ যিগৰাকী আশা বাইদেউ কৰ্মী হয়, সেই আশা বাইদেউ কৰ্মী লগতে যিগৰাকী অংগনবাড়ী কৰ্মী আছে, তো এনেকুৱা ব্যক্তিসকলৰ লগত আপোনালোকে কথা পাতক। কথা পাতি আপোনাৰ যি শপতনামা আছে সেই শপতনামাত আপুনি চহী কৰক। চহী কৰাৰ পিছতেই গোটেই কামখিনি সেই ব্যক্তিসকলে আপোনাক কৰি দিব। আৰু এটা কথা, যিসকল জীৱিকা সখী, আশা বাইদেউ বা অংগনবাড়ী কৰ্মী আপোনালোকৰ ঘৰলৈ আহিব, সেই ব্যক্তিসকলে যদি বন্ধুসকল আপোনালোকৰ পৰা মানে শপতনামাখন পঢ়ি শুনাৰ বিনিময়ত যদি কিবা পইচা বিচাৰে, তেনেহ'লে আপোনালোকে কিন্তু 1 টকা নিদিব। ঠিক আছে, বৰ্তমান আমাৰ অসম চৰকাৰে বিজ্ঞাপনৰ জৰিয়তে সকলোখিনি কথা স্পষ্টকৈ উল্লেখ কৰিছে। মই বিজ্ঞাপনটো আপোনালোকৰ ভিডিঅ'ৰ স্ক্ৰীনত দেখুৱাই আছোঁ। তো বন্ধুসকল ইয়াত সকলোখিনি লিখি দিছে আমাৰ অসম চৰকাৰে। আৰু এটা কথা, যিখন নতুন তালিকা আমাৰ অসম চৰকাৰে প্ৰকাশ কৰিছে, সেই তালিকাখন বৰ্তমান অৰিজিনেল তালিকা বুলিও ক'ব নোৱাৰি, কাৰণ তালিকাখনৰ পৰা বহুতো হিতাধিকাৰীৰ নাম বাদ পৰিব। যিসকল হিতাধিকাৰী তাত থাকিব সেইসকলে প্ৰকৃত হিতাধিকাৰী বুলি চিনাক্ত হ'ব। আৰু জীৱিকা সখী, আশা কৰ্মী বা যিসকল অংগনবাড়ী কৰ্মী আছে, সেই কৰ্মীসকলে যি শপতনামা হিতাধিকাৰীসকলক পঢ়ি শুনাই চহী তহী লৈ যাব, সেই কাম কমপ্লিট হোৱাৰ পিছত তো আমাৰ অসম চৰকাৰে আৰু এখন নতুন তালিকা প্ৰকাশ কৰিব। সেই তালিকাখনত যাৰ নাম থাকিব সেইসকলেহে প্ৰকৃত হিতাধিকাৰী বুলি চিনাক্ত হ'ব। আৰু বহুতো হিতাধিকাৰী সুধি আছে যে বৰ্তমান যিখন নতুন তালিকা প্ৰকাশ কৰিছে আৰু ছেকেণ্ড তালিকা প্ৰকাশ নকৰে নেকি? ছেকেণ্ড তালিকা আৰু প্ৰকাশ নকৰে। ছেকেণ্ড তালিকা মানে এখন ফাইনেল তালিকা প্ৰকাশ কৰিব। সেই ফাইনেল তালিকাত যাৰ নাম থাকিব সেইসকলেহে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া বহুতো হিতাধিকাৰীয়ে আৰু এটা কথা সুধি আছে যে নতুন হিতাধিকাৰীসকলে পইচা কেতিয়া লাভ কৰিব। এতিয়া চাওক বন্ধুসকল, নতুন হিতাধিকাৰীসকলে পইচা কেতিয়া লাভ কৰিব তাক লৈ পেলাই এতিয়ালৈকে একো ধৰণৰ আপডেট ওলাই অহা নাই। আমাৰ অসম চৰকাৰে প্ৰথমতে যেতিয়া অৰুণোদয় আঁচনি 2.0 মানে এপ্লাই প্ৰক্ৰিয়া কাম আৰম্ভ কৰিছিলে, তেতিয়া জনাই দিছিল যে অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰীসকলে 10 এপ্ৰিল তাৰিখে পইচা লাভ কৰিব। কিন্তু 10 এপ্ৰিল তাৰিখ পাৰ হৈ গ'ল, এতিয়াও এই অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰীসকলে পইচাসমূহ লাভ কৰা নাই। গতিকে এই ক্ষেত্ৰত এতিয়ালৈকে একো ধৰণৰ গেৰেণ্টি দিব নোৱাৰি, একো ধৰণৰ মানে আপোনালোকক জনাই দিব নোৱাৰিম, কাৰণ কেতিয়া পইচা সোমায়, কিমান তাৰিখে সোমায়, সেইটো এতিয়ালৈকে একো আপডেট ওলাই অহা নাই। আপোনালোকে হয়তো 10 মে' তাৰিখলৈ ৱেইট কৰিব লাগিব। 10 মে' তাৰিখে যদি নতুন হিতাধিকাৰীসকলে পইচা পায়, তেনেহ'লে আপুনি আপোনাৰ বেংক একাউণ্ট চেক কৰি চাব। যদি আপুনি নতুনকৈ এপ্লাই কৰিছিলে, আপোনালোকে পইচাসমূহ হয়তো পাব পাৰে। এতিয়া 10 মে' তাৰিখে দিবনে, 10 জুনত দিব, 10 জুলাইত দিব, এতিয়া তাক লৈ পেলাই একো ধৰণৰ গেৰেণ্টি নাই বা একো ধৰণৰ আপডেটো নাই। যদি কিবা তেনেকুৱা আপডেট ওলাই আহে, মই আপোনালোকক ভিডিঅ' বনাই আমাৰ এই চেনেলৰ জৰিয়তে জনাই দিবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, এই অৰুণোদয় আঁচনিৰ নতুন তালিকাক লৈ পেলাই বা পইচা দিয়া সংক্ৰান্তত এইখিনি কথাই আছিলে মই আপোনালোকক জনাই দিবলগীয়া। আশা ৰাখিছোঁ আপোনালোকে সকলোখিনি কথা বিতংভাৱে আৰু সহজতে জানি উঠিব পাৰিছে। লগতে আপুনি যদি অৰুণোদয় আঁচনিৰ নতুন তালিকাত আপোনাৰ নাম বিচাৰি পাইছে, তেনেহ'লে এই ভিডিঅ'ৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাই দিব নাপাহৰিব আপোনাৰ নাম নতুন তালিকাত আহিছেনে নাই। লগতে বন্ধুসকল, আপুনি যদি ভিডিঅ'টো চাই ভাল পাইছে, এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আপুনি যদি অনাগত দিনত এনেকুৱা ধৰণৰ আৰু ভিডিঅ' আমাৰ এই চেনেলৰ জৰিয়তে পাই থাকিব বিচাৰে, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে বন্ধুসকল এতিয়া যাওক, গৈ পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰক। তো আজি আছিল এইটো ভিডিঅ', আকৌ নেক্সট ভিডিঅ' নতুন এটা টপিকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়। জয় অসম।